Hi guys, welcome to my YouTube channel Jonis Vlog. আজি গৈ আছো নতুন ইউটিউবাৰ লগত ক'তবা লৈ যায় মই নাজানো কৈ দিয়ক বিৰজল দাই আজি মই গৈ আছো নালপুল বৰবাগানত গৈ আছো সোলাৰ কথাটো চাব পাৰিব আপোনালোকক দেখাই আজি আপোনালোকে চাই থাকক আজিৰ পৰা নতুন ইউটিউবাৰ দেও হেল্ল' গাইজ মোৰ ইউটিউব চেনেলৰ নাম হ'ল মীৰা MP ব্লগ কি নাম কি আকৌ কৈ দিয়ক মীৰা MP ব্লগ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে মতিদা আছে মতিদা কিবা কৈ দিয়ক গাইজ ভিডিঅ'টো চাই থাকক কি কম মানে চাই থাকক আজি ভিডিঅ'টো বেলেগতকৈ বেলেগ হ'ব দুটা জেগাত যাম আজি মিৰাজল তাই পাৰ্টি দিব আৰু বেছি মাৰি গাইজ ইয়াৰ মানে আজি বাৰ্থডে পাৰ্টি বিচাৰক সঁচা কথা গাইজ আজি পাৰ্টি দিব লাগিবই এনে কৈছে গাইজ পাৰ্টি লাগে গৈ আছো বেছি মাৰি ৰেষ্টুৰেণ্টত গাইজ মানে পাৰ্টি লাগিবই আজি পাৰ্টি লাগে আজি বাৰ্থডে পাৰ্টি লাগিবই যাওঁ বেছি মাৰি যাওঁ চাওঁ কি হয় মোৰ তাত আকৌ পইচা নাই পইচা নাথাকিলেও মোবাইলটো বিকি আমাক পাৰ্টি খুৱাব লাগিব যাওক দিম আৰু দেখি গাইজ আপোনালোকে থাকিব বাৰ্থডেত আপোনালোকক কমেণ্ট কৰি নাম্বাৰটো দি দিব আপোনালোকক ফোন পে পাই যাব আপোনালোকৰ হোৱাটছআপত দি দিম ডেছক্ৰিপশ্যনত দি দিম কমেণ্ট কৰিব আমাৰ অসম চাহপাতৰ কাৰণে বিখ্যাত এইটোই আমাৰ অসম চাহপাতৰ কাৰণে বিখ্যাত সকলো জেগায় এইটো এই মতে এই ঠাইখন নাম কি চিকনমাটি হয় না চিকনমাটি চাহ বাগিচা দামেই দিন মতে আহিবি না তেওঁ এদিন আহিম তো গাইজ আহি পালো বেছি মাৰি ঐ মতে এই পিছফালে কিয় সন্মুখতা এয়া এতিয়া মিৰাজল দাই নতুন ইউটিউবাৰ পাইলট হৈছে মই ভিডিঅ' বনাই আছো তো পাৰ্টি লাগব আপোনালোকৰ মতে পাৰ্টি দিব লাগিব পাৰ্টি লাগিবই ক'ত ৰেষ্টুৰেণ্ট ক'ত ৰেষ্টুৰেণ্ট আছে তুমি পাৰ্টি দিলে কোৱা ৰেষ্টুৰেণ্টৰ অভাৱ নাই ইয়াত দি দিম এটাকৈ চকলেট আৰু এটাকৈ ললিপপ খাবা নে দি দিওঁ ইহঁতৰ পাৰ্টি দি দিওঁ গাইজ এতিয়া মিৰাজল দাই নতুন ইউটিউবাৰ আমালোকক এই হাবিত লৈ আহিছে পিছৰ কেমেৰা দি চাই দিয়ক আমাৰ ইউটিউবৰ মতি দাই ইমান ভিডিঅ' বনাই তথাপিও চাপৰ্ট নাপায় মোৰ নিচিনা হাবি আৰু মতি হাবি হাবি হাবিত কিয় লৈ আহিলে হাবি আৰু হাবি যিপিনে চাব সিপিনে হাবি হাবি সকলোৱে চোৰৰ নিচিনা গৈ আছে ইফালে মিৰাজল গৈ আছে চোৰৰ নিচিনা मोती दाई आई से अभी 2 साल से कर रहा है यूट्यूबर आप लोग को उसका चैनल मिला है सब्सक्राइब कुंडू लाइक कर दीजिए घर बनाइए आप लोग देखिए अच्छा से ट्रेंडिंग किया है आप लोग को देखा रहा अभी आपको तो पेंडिंग दुनिया पेंडिंग बनाई देखा रहा এইফালে খিৰিকী আছে চাও খিৰিকী আৰু এইফালেও এটা ৰুম আছে চাও ৰুমত কি গাইছ এইটো কি গাইছ এইটো কিয় বনাইছে মিৰাজল এইটো কিয় বনাইছে এইটো আহা মানে ৰান্ধা কৰি বুলি বাটাত বনাই খাইছে আৰু ইয়াতে বনাইছে কেনেকৈ এই আগৰ মডেলটো তো কিন্তু নহয় এইটো পূজাৰ কাৰণে কিবা বনাইছিল এইটো
পূজাৰ কাৰণে কিবা হ'ব হয়নে মই নাজানো গাইছ আপোনালোকে কমেণ্ট কৰি ক'বচোন কিহৰ কাৰণে বনাইছে এইটো কমেণ্ট কৰি কৈ দিব এইটো কিহৰ কাৰণে বনাইছে এইটো এটা ৰবাৰ্ট বাগান হয় আপোনালোকে যে এই প্লাষ্টিকৰ বাল্টিং প্লাষ্টিকৰ বস্তুবিলাক ব্যৱহাৰ কৰে এইটোৰ পৰাই হয় কেনেকৈ এইটোৰ গছ এই গছৰ পৰা হেৰি এইবিলাক ওলাই এই বগা বগা হাল এইবিলাক দি বাল্টিং বনাই প্লাষ্টিকৰ হয় এই বগা বগাবিলাক দি এইবিলাক দি মই বল বনাম গাইজ লৈ যাওঁ ঘৰত বল বনাম আমাৰ নতুন ইউটিউবাৰ পেন ফাটি গৈছে মজাক কৰি আছে অলপমান মজাক কৰি আছে অলপ মানে ওলাইছে সূতা এটা ওলাইছে সেইটো টান দিছে ফালি গ'ল তো গাইজ এটা কথা কওকচোন এয়া মোৰ চুলিবিলাক ইমান লাল লাল কিয় হৈছে ৰঙা ৰঙা কিয় হৈছে কি লগালে ভাল হ'ব কলা হৈ যাব কৈ দিয়কচোন মই ৮,০০০ টকা দি মোবাইল কিনিছো এই আমাৰ ইউটিউবাৰ মতি দাই গালি দি আছে মোক কিবা এইটো এই কেমেৰাত কিবা ৱাইট এংগেল কিবা নেকি আছেনে মই নাজানো সেইটো কাৰণে মতি দাই জানিব লাগে ন তো নাজানে কেনেকৈ হ'ব মতি দাই গালি দি আছে তো গাইছ এতিয়া বলক ঘৰত যাওঁ নেকি মতি দা বলক ঘৰত যাওঁ মতি দাই চব ক'ত গৈছে আৰু এ মতি তুমি তাত কিয় মই মানে ললো মানে ভিডিঅ এতিয়ালৈকে ভিডিঅ লৈ আছা মই বহি আছো এই গাইজ মানে মই বহি আছো ভিডিঅ বনালো আৰু কি কই ফটো উঠিলো বহুত এ বাল নহয় চুলি বাল নহয় চুলি মানে ইমান হেনিত কই বাল তো হেনিত কইছো চুলি গও অসমীয়াত চুলি বুলি কয় तो गाइस बाल ना बहुत ज़्यादा बड़ा हो गया इसलिए थोड़ा सा फटकर करता है और ऐसे पड़ता है इसलिए मैंने इसको यूज़ करता हूँ 20 रुपये में मिल जाता है क्या है ये बेल है इधर कोई अच्छा फेंक दो किधर गई फेंक दिया मैंने क्या तो शूटिंग किया तो फोटो भी किया तो गाइस এতিয়া বলক ঘৰত যাও